Hello, Mudina dear guys, so called welcome to Disha vlogs. আজি এটা বহুতেই বেছি লাইক ৰেন্ডম vlog হ'ব গৈ আছে এটা ট্ৰাভেল vlog হ'ব গৈ আছে দেই সো লাষ্টলৈকে চাই থাকিব vlogটো মাক চাবলৈ কমলা খাই আছে দেখিছা গাইস মোৰ চুলটো কিমান চপটা চপটা লাগি আছে গাইস মই ড্ৰাই স্কিনৰ নুস্কা পাই গলো এয়া চাওক বাদাম হয় সৰু থাকোতে মোক এটাই সানি দিছিলে অকল ময়ে সানিছিলো বোলে পৃথিৱীৰ ভিতৰত মই এটা ফাৰ্ষ্ট সানিছিলো ও লৰাটোক নাই দে সেইকাৰণে লৰাটোক এতিয়া বেছি মৰম কৰে তোমাৰ পিছতে ইমান ঢাললা আমাৰ এতিয়া লাষ্ট বুঢ়া হৈছো তুমি এইবিলাক কৰিছা ইমান কম কৰি দিছো এই আমুৰ বদনামি কৰিলে এনেকাই হ'ব ভেৰি গুড এতিয়া খাব নোৱাৰা হেতু পৰাৰ বস্তু খাব নাপায় বাবা মানে এতিয়া বাবাই ফুৰাব লৈ যাব গাইস সেইকাৰণে আমি মানে মই চান্স পে ডান্স মাৰি ব্লগ এটাই বনাই লৈছো আৰু ন মাক চাক একদম খাই লো কিয় খাই আছা তুমি বিনা কাৰণে খাই লো কমলা খাওয়ার সময় নেই আমার কিয় বেছি বহুত কাম কৰে যে তো মই কৈ আছিলো যে ড্ৰাই স্কিনৰ হেৰি পাই গলো মই সলিউশন পাই গলো এই হাইলনিক এসিড ডালে মোক একো কাম নিদিলে মানে অকমান দিয়ে আৰু অকমান প্লাম্পি কৰি ৰাখে স্কিনটো কিন্তু মায়ে হলে কমেন্ট্ৰি কৰি আছে ইশ ফিশ মাৰি তো সেই হাইলনিক এসিডটোৱে মানে মোক ইমান এটা ভাল নকৰিলে মানে মোৰ স্কিনটো হাইলনিক এসিডটোৱে মানে অকমান আৰু ৰাতিপুৱা টাইমত অকমান প্লাম্পি কৰি থয় বাট পিছলৈ গৈ কিনে আকৌ ড্ৰাই হৈ যায় গতিকে সেইকাৰণে মানে মই গম পালোঁ আৰু শুনিলোঁ যে এলমণ্ড অইলটো বহুত ভাল বোলে স্কিন আৰু চুলিৰ কাৰণে বডিৰ কাৰণে আৰু স্কিনৰ কাৰণে আৰু বহুত বেছি ভাল সেইকাৰণে এইটো কিনি আনিছোঁ এলমণ্ড অইলটো চাওঁ এতিয়া কি হয় আপোনালোকৰ লগত শ্বেয়াৰ কৰিমেই সৰুটো আনিছিলো এতিয়া এইটোৰ দামটো কম এতিয়া এইটোৰ দামটো কিমান হয় 425 তুমি কিনতে কিমান আছিলে এইটো 100 ml হয় এইটো না এইটো 50 ml মানে 25 ml আছে এইটো ইমানটো হেতু এতিয়াৰ দাম 200 কিমান না মই এই সৰুটো এতিয়া 400 কিমান টাকাতে কিনছিলাম তেতিয়া নতুন ওলাইছিলে না নতুন বস্তু ফাৰ্ষ্টত দাম বেছিয়ে থাকে ন পিছলৈ কমি যায় এতিয়া চাওঁ এইটোৱে মোক ঠগন দিয়ে নে মোৰ বেষ্ট ফ্ৰেণ্ড হয় লেট মি সি কমলা খাই লওঁ मैं क्यों पीछे रहूं ভালকে দে ভালকে সব স্পষ্ট তোমাৰ পাৱাৰ বেছি আকৌ মুতকে একো দেখা নাযায় চাওঁ মুখত চাওঁ কমলা একদম লাইফ কমলা এয়া গাইস কমলা খাই আছে এইটো মই জুডিঅ'ৰ পৰা কিনা জেকেটটো আজি পিন্ধিছো আজি নহয় বাৰু আৰু এদিন পিন্ধিছিলো তেতিয়া মই নেদেখালো আজি মই এটা ভ্লগ আৰম্ভ কৰিছো মানে মোৰ ডেইলি মানে কি কাঁচা কি ব্লগ তোমাৰ মই আজি কাঁচা ব্লগ বনাইছো মানে চানে নাই আৰু কাঁচা ব্লগ আৰু এইটো অকল আপুনি দিশা ব্লগছতে দেখা পাব ন আমাৰ এইটো চশমা ধুনীয়া লাগিছে ন গাইজ ক'বচোন বহুত বেছি টেষ্টি লাগিল এইটো নৱদ্বীপৰ দৈটো আমাৰ এতিয়াও খাই শেষেই হোৱা নাই অকণমান আছে কঞ্জুচি কৰি খাই আছোঁ বহুত দামটো সেইকাৰণে কঞ্জুচি কৰি খাই আছোঁ একচুৱেলি এতিয়া ফুৰিব যাম ইমান এতিয়া হেৰি যাম আমি হেৰি কি বুলি কয় আমি ধাবা যাম এতিয়া এই ব্ৰিজৰ ফালে আছে এটা ধাবা তালৈ যাম তালৈ ওলাইছোঁ খাজিকুচি তালৈ ওলাইছোঁ চাই থাকক গম পাব আমি ক'ত গৈ আছোঁ মানে পুৰা আমি নাইট জাৰ্ণি কৰিব গৈ আছোঁ মানে নাইট লং ড্ৰাইভ পে চল লং ড্ৰাইভ গৈ আছোঁ আজি আমি লং ড্ৰাইভ চাই থাকক আপোনালোকে দেই তো আমি ওলালোঁ এতিয়া হেৰিত যাবলৈ লং ড্ৰাইভত যাবলৈ ওলালোঁ বহুত দূৰ গৈ আছোঁ আমি ফুৰিবলৈ আজি আপোনালোকে চাই থাকক এইটো এটা ট্ৰেভেল ব্লগ হ'ব গৈ আছে তো চাই থাকক ব্লগটো লাষ্টলৈকে দেই ব'লা আমাৰ লং ড্ৰাইভত যাম আমি কেনেকৈ লং ড্ৰাইভ মাৰোঁ সেয়া আপোনালোকেও আজি গম পাব আৰু আমি কাপোৰ চাপোৰ লৈ নাযাওঁ মানে আমি কিয় কাপোৰ চাপোৰ লৈ নাযাওঁ বাৰু আমিতো গৈ আছোঁ এতিয়া ফুৰিব সেই কাপোৰ চাপোৰ লৈ নাযাওঁ আমি এনেকৈয়ে যাম মানে আমি এৰাতিৰ কাৰণে গৈ আছোঁ তো সেইকাৰণে এইটো পিন্ধি শুই যাম আৰু কালি ৰাতিপুৱা আহি যাম ডাইৰেক্ট বেগ চেগ নালাগে ব'লা লং ড্ৰাইভহে আৰু কি আৰু থাকিম আৰু ৰাস্তাত ক'ৰবাত ব'লা তলা চলা মাৰি পুৰা যাব ওলালোঁ আমি আৰু এতিয়া গাড়ীত গৈ কিনে বহাৰহে কথা জোতা চোতা পিন্ধি লওঁ যাবলৈ সাজু আমি গাইছ এয়া পাপাই গাড়ী ওলাই আছে
আৰু মা সেইফালে তলা মাৰি আহি আছে কেনেকুৱা লাগি আছে লং ড্ৰাইভ बढ़िया लॉन्ग ड्राइव मंजिल के बहुत करीब है हम लोग अभी लॉन्ग ड्राइव पे चल 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 लॉन्ग ड्राइव पे चल चल लॉन्ग ड्राइव पे चल 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 ओ बढ़िया बढ़िया कान फुटाई दी वो एकदम मंजिल के बहुत करीब हम पहुंच चुके हैं ये मंजिल के सामने हम आते हुए और कुछ ही दूरों में हम पहुंचने ही वाले हैं अपने ऑप्शन की ओर ऑप्शन कोई नहीं यहाँ यही तक का था आज हमारा सफर আস্তে আস্তে আয় দেখে আয় इस गधे को हम लेने आए थे কে দেখতেছে জানিয়ে ফিরে उन्हें देखते से भाई ओह सॉरी खुला खुला यही तक का था आज का हमारा আসলো বাবা सफर मैम তো একলা আজকে भार्गव गोल Ow. I'm sorry guys. আমাৰ এটা প্ৰেংক কৰি ললো আপোনালোকৰ লগত আজি আমি লং ড্ৰাইভ গৈ बोला আছো खाई के नहीं जाऊं আৰে লং ড্ৰাইভ গৈ আছো আজি ৰাতি থাকিম খুৱাই দাও যা মই না খাও अब ग्रीन नोट बोला ও মাই গড গ্ৰীণ উঠ যায় গাইস ক'ত ইয়াতে বাবা। আমি মাত মাৰি আছো অকমান কম দামী ৰেষ্টুৰেণ্টত সোমোৱাৰ আৰু এখেতে মাৰিছে গ্ৰীণ উঠ যায় बोला ग्रीन नोट बोला গ্ৰীণ উঠ आगे যায় लगे guys। घुमाए नहीं আজিলৈকে সোমোৱা নাই মই বাৰু সোমাইছো কিন্তু আমি গৈ আছো এটা লং ড্ৰাইভত এফালে ডিমাণ্ড বাঢ়ি বাঢ়ি গৈ আছে গাইজ এবাৰ কৈছে কি জুডিঅ' সোমাই বোলে চুৱেটাৰ কিনে মানে মই কিবা এটা ফাং ফুং মাৰি কিনে ব্লগ এটা ষ্টাৰ্ট কৰিছো আৰু এফালেতো অকমান বেছি চিৰিয়াছলি লৈ লৈছে কথাবোৰ বলা। সেই ক'ত এবাৰ ক'ত যায় শুনিছে এফালৰ জুডিঅ'। পৰা আনচাৰ আহিছে কলকাতা বজাৰ সোমাই কলকাতা না জুডিও জুডিও এইয়া এফালে চাওক এফালে চাওক জুডিওত কাপোৰ ভাল আছে সোয়েটাৰ সোয়েটাৰ বঢ়িয়া বঢ়িয়া কলকাতা বজাৰ ভাল নহয় বঢ়িয়া বাবা জুডিও বলা জুডিও অ' মাই গড বঢ়িয়া এটাই কিনিম ভাল কিনিম কম দামী এটাই কিনিম ভাল কিনিম বোলে কম দামী বলা মোৰ গাইজক কৈ আহিছো লং জাৰ্ণি যাম এইফালেতো শ্বপিং ব্লগ বনি গৈ আছে দেখোন মোৰ ট্ৰাভেল ব্লগৰ পৰা বনিলে ফুড ব্লগৰ পৰা বনিলে শ্বপিং ব্লগ তাৰপিছত কি ব্লগ বনিব ঠিক নাই গাইজ সঁচাকে শ্বপিং ব্লগ বনিব গৈ আছে মই কি ভাবি আহিছিলো আৰু কি বনি আছে আই এম চৰি গাইজ ভগৱানেও নাজানে চাগে আমি ক'ত গৈ আছো আজি শুনিছানে এইপিনে আমাৰ বাইদেৱে ঘৰৰ কাপোৰে পিন্ধি আহিছে ঘৰৰ কাপোৰ পিন্ধি যদিও সোমাব আজি কোনে তুমি না না এইটো খোলাই নাই অঁ খালি দুপাট্টাহে আনা নাই অঁ মানে আমি ভাবিছিলো এনে এটা প্ৰেংক ভিডিঅ' বনাম আৰু মানে কি বুলি কয় ট্ৰাভেলৰ প্ৰেংক ভিডিঅ' কিন্তু আমাৰ লগতে প্ৰেংক হৈ গ'ল মোৰে লগত প্ৰেংক হৈ গ'ল যদিও কেঞ্চেল হ'ল আমাৰ গাইজ মোৰ গৰম উঠি গৈছে আমাৰ এতিয়া আমি বেক টু আমাৰ প্ৰিভিয়াছ যোনটো আমাৰ প্লেন আছিলে লং ড্ৰাইভ সেইটোৱে কণ্টিনিউ কৰি আছো আমি মামৰ মতে মানে আহি ক'ত চাওঁ Oh my god, our back to our previous plan. আমি এটা লং ড্রাইভে যাম বুলি আমি ডিসিশন ললো কি কি Oh my god, কি প্র্যাঙ্ক হৈ গ'ল ভাই আমাৰ লগত আৰু গৈ কিনে পুৰা কাহানী ডিটেইলত কম গাইস we are back to food vlog আমি এতিয়া গৈ আছো মিঠাই কিনিবলৈ কি বুলি কম দাঁতৰ বিষৰ মেডিচিন পাপা আছে তো পাপাও যাব নেকি আৰু মিঠাই ললো এইটো দুটা লৈছো এইটো চাৰিটা লৈছো পাগলা নেকি দুটা লৈছো গাইস আজি মোৰ লগতে প্ৰেংক হৈ গ'ল এডালে মোৰ সব পইচা খৰচ কৰি দিলে গাইস পপকৰ্ন খাম তাতে পপকৰ্ন দোকানত মিঠাই লৈছো আৰু মই একো নিকিনো দে পইচা পাতি নাই মোৰ মম্মি তোমাৰ লৰাই মোৰ সব পইচা ধ্বংস কৰি আহিছে মোৰ সব পইচা শেষ কৰি দিলে গাইস ক'ত মই আপোনালোকৰ লগত প্ৰেংক কৰিম ভাবিছিলো মোৰ লগতে প্ৰেংক হৈ গ'ল কোনটো উফ আমাৰ মাজনী যে
সেইকাৰণে লোকৰ বেয়া কেতিয়াও ভাবিব নালাগে মই ভাবিছিলোঁ আপোনালোকক বুৰ্বক বনাম আজি অকণমান নিউ ইয়েৰ বুলি মই বুৰ্বক বনি গ'লোঁ আজি মানে গাইজ মই কি ভাবিছিলোঁ জানে ৰ'ব কৈ আছোঁ মানে মই ভাবিছিলোঁ এই চব মানে কথা এটা ক'ব নিদিয়ে গেট ছেট খোলা জল্দি এনেই চূনা লগাই আহিছা মোক মানে মই ভাবিছিলোঁ যে মানে আমাৰ একচুৱেলি প্লেন আছিলে মানে প্লেন নাছিলে আমি একচুৱেলি মানে মানে কথাটো হ'ল যে মই আৰু মা অলৰেডি বজাৰৰ পৰা আহিলোঁ হা বজাৰৰ পৰা আহিলোঁ তাৰপিছত মই এনেই আৰু ব্লগ এটা আৰম্ভ কৰি দিলোঁ মানে আৰু এনেই দেখাওঁ আৰু ডেইলি আমি কেনেকৈ দিনবোৰ পাৰ কৰি আছোঁ ব্লগটো আৰম্ভ কৰিলোঁ তাৰপিছত মানে আমাৰ এনেই কথা হ'ল আৰু যে অবিক টিউশ্যনৰ পৰা লৈ আনো বুলি তো তেতিয়াই মই ভাবিলোঁ যে এনেই এটা আপোনালোকৰ লগত প্ৰেংক কৰোঁ যে আমি ক'ৰবাত ফুৰিব গৈ আছোঁ লাইক ট্ৰাভেল ব্লগ টাইপ এনেকুৱা প্ৰেংক এটা কৰোঁ বুলি ভাবিলোঁ হা সেইটোতো হ'লেই আৰু প্ৰেংক মানে আপোনালোকৰ লগত প্ৰেংক কৰিম বুলি ভাবিলোঁ যে এনেকুৱা ট্ৰাভেল ব্লগ বুলি ক'ম আৰু যে আমি ক'ৰবাত ফুৰিব গৈ আছোঁ লং ড্ৰাইভ নাইট জাৰ্ণি আমুক তামুক প্ৰেংক কৰিম বুলি ভাবিলোঁ তাৰপিছত অভিক উঠালোঁ চবেই ক'লে যে কিবা শ্বপিং কৰে বোলে সি হুডি ফুডি নে কি এসব কিনিব আছে তাৰপিছত তো ট্ৰেভেলৰ পৰা তাৰপিছত বনিলে আমাৰ শ্বপিং ব্লগ নহয় ট্ৰেভেলৰ পৰা বনিলে আমাৰ ফুড ব্লগৰ পৰা বনিলে আমাৰ শ্বপিং ব্লগ লাষ্টত গৈ কিনে কি হ'ল আমাৰ ঘৰৰ ব্লগ লাষ্টত গৈ কিনে চুনা খাই কিনে আহিলোঁ মানে মোৰ পৰা পইচা কাটিলে কাৰণ কি কোনো এটাই পাৰ্চ লোৱা নাছিলে মোৰ একাউণ্টৰ পৰা এডালে চুনা লগালে মোক এডালে মোক সেয়াই আৰু লাষ্টত গৈ কিনে মানে আপোনালোকৰ লগত প্ৰেংক কৰিম ভাবি কিনে মোৰ লগতে প্ৰেংক হৈ গ'ল লাষ্টত সেয়া আৰু মিঠাই চিঠাই কিনি আনিলোঁ ঘৰলৈ এতিয়া চাহৰ লগত মিঠাই খাই কিনে শুই যাম আৰু এয়াই হ'ল আমাৰ ব্লগ হ'ল মোৰ চুনা লগানি ব্লগ লোকৰ কাৰণে হুল পুতিলে এনেকাই হয় মই আপোনালোকক বুৰ্বক বনাম ভাবিছিলোঁ ময়ে বুৰ্বক বনি গ'লোঁ আজি বুজিছা মা মই আজি লোকৰ অন্যায় কৰিম ভাবিছিলোঁ বেলেগৰ মানে টাইম পাছ অকমান কৰিম ভাবিছিলোঁ মোৰে টাইম পাছ হৈ গ'ল খায়া পিয়া কুছ নেহি চুনা লগাকে হম পहुঁচ গয়ে ঘৰ চুনা মানে মোৰে লাগিলে বাৰু এই মখাৰ কাৰোৰে চুনা নালাগিলে মোৰে চুনা লাগিলে চোৱা না কি কিনি আনিছে অভিয়ে দুটা মিঠাই কিনি আনিছে নিজে খাবলৈ গুড়ৰ ৰসগোল্লা নাই আনা মই এইটো আনিছোঁ কিবা এটা আনিছোঁ এই আঠা নেকি নহয় খুলি চোৱাচোন এইটো কি হয় কিবা এটা আনিছোঁ 100 কিমান টকাৰ চুনা লগালে মোক এইটো সি অকলে খাব বোলে দুটা শুকুৱা পানী ফ্ৰী আৰু ইয়াতো কিবা এটা আছে এই খোলা না এইটো আমাৰ কাৰণে আনিছোঁ বেংটো মোৰো আছে ইয়াত তোমাৰ গু আছে তোমাৰ এইটো তোমাৰ সেয়াই আৰু আমাৰ দিনবোৰ এনেকেই যায় মানে কি বুলি কয় আমাৰ দিনবোৰ এনেকাই যায় সেইকাৰণে মই মানে ডেইলি ব্লগ নবনাওঁ ডেইলি ব্লগ বনালে মানে মোৰ কি হ'ব ন ডেইলি ব্লগ মানে এনেকাই যায় ভাবোঁ কিবা এটা হয় কিবা এটা সেইকাৰণে মানে আজি দেখালোৱে ন আপোনালোকক ভাবিছিলোঁ কিবা এটা হ'ল কিবা এটা লাগি গ'ল খোৱাত এইফালে যে বায়েকে কিমান মনত আঘাত পাইছে হিচাপটো নাই কাক গুণ্ডাগৰ্দি নেকি গুণ্ডাগৰ্দি কি বনাই আছা ঘুম পাইছে এফালে মোৰ চুনা লগাই আনিছা আৰু ঘুম পাইছে তোমাৰ ঘুম পাইছে আপনি ঘুম পাইছে চা বানাইছেন আপনি কি চা বানিয়েছি আচ্ছা তো গাইজ এতিয়া আৰু মই কি আৰু কৰিম ৰেণ্ডম ব্লগ এটা এনেই শ্বুট কৰিলোঁ আপোনালোকৰ লগত এতিয়া চাহ তাহ খাম আৰু ধুনীয়াকৈ বঢ়িয়াকৈ চাহ তাহ খাম তাৰ আগতে মই কাপোৰ চাপোৰ সলাই আহোঁগৈ তাৰপিছত চাহ খাম অভিৰ গাৰ্লফ্ৰেণ্ড আছে গাইজ गाइस देखा पुचका का गर्लफ्रेंड आ गया চুলি কিডাল কিন্তু আজি ধুনীয়া লাগি আছে দেখাত কিয় জানে নেকি গাইস কাৰণ কি মই মোৰ গাইজক কৈ আছো মই আজি এটা বহুত ৰেণ্ডম ব্লগ শ্বুট কৰি আছো ৰেণ্ডম ব্লগ একদম ষ্টাইলত কথা কৈ এটা চাহ খাওঁ ৰ'ব দেই বহুত পেক কৰিলোঁ মই এতিয়া কাপোৰ চাপোৰ সলাওঁগৈ আৰু দেই খা এনেকা বাইক পাবি নেকি ক'বা এইটো খাইছা মোকো খোৱা নিকাল দা চালে তোমাৰ হাৰামি ভাই মই তাক কিনি দিছো কি কৰি থাকো নাখাওঁ এটা ইয়ো গাইস
হা গেছটো শেষেই হ'ল ন লিখা আছে গেছেছ গাইছ আজি কি বনি আছে ৰ'বা চোৱা মোৰ মুখখন অইলি দেখিছে অইলি নাই গ্ল'ই দেখিছে নেকি গাইছ কিয় কওকচোন কাৰণ কি মই এলমণ্ড অইল লগাইছোঁ এলমণ্ড অইল থৈ দিছোঁ মানে গ্লাছৰ বটল না ভাঙি চাঙি যাব আৰু আজি মাছ আছে দেখোন আজি এয়া মাছ আছে আজি So guys, আজি এই vlogটো মই ইয়াতে এণ্ড কৰিছোঁ আৰু এইটো ভিডিঅ' যদি আপোনালোকে চাই কিনে অকণমান ভাল লাগিলে তেন্তে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব টু মাই চেনেল মই ভিডিঅ'টো একচুৱেলি এনেই আৰু ৰেণ্ডমলি আজি এটা ভ্লগ বনাওঁ বুলিকে বনালোঁ এণ্ড নাজানো আৰু কেনেকুৱা কি হৈছে কিন্তু মানে মোৰ ডেইলি লাইফত যোনবোৰ কলেজ হৈ থাকে যেনেকৈ পাৰ হয় আমাৰ ডেইলি দিনবোৰ চ' তাকে শ্বেয়াৰ কৰিলোঁ এণ্ড প্ৰেংক কৰিব গৈ কিনে মোৰে প্ৰেংক হৈ গ'ল সেয়াটো আপোনালোকে চালেই বাট নেক্সট টাইম যাতে মোৰ প্ৰেংকবোৰ ছাকচেছফুল হওক তাৰে আশা ৰাখিলোঁ আৰু নেক্সট প্ৰেংকবোৰ যাতে যোনবোৰ ভাবি থৈছোঁ সেইবোৰ যাতে ছাকচেছফুল হওক যি কি নহওক আজিৰ ভ্লগটো ইয়াতে এণ্ড কৰিছোঁ আজিৰ কাৰণে বাই বাই থেংক ইউ ফৰ ৱাচিং বাই